নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি বিষয়টো হৈছে অলপ ধাৰ্মিক বিষয়ৰ ওপৰত। কেতিয়াবা বাৰু আপোনালোকে লক্ষ্য কৰিছেনে কথাষাৰ যে ৰাতিপুৱা আৰু সন্ধিয়া সময়তহে কিয় নামঘৰত দবাভাগ বজোৱা হয় আৰু কিয় সকলো ব্যক্তিয়ে নামঘৰত দবা বজাৰ লগে লগে সেৱা কৰে। আচলতে এক সৰু সৰু কথা কিছুমান আমি মন কৰিবলগীয়া জানিবলগীয়া কথা। হয়তো বহুত সংখ্যক লোকে জানে আৰু মই যিটো জানো মই সেইটো ফালৰ পৰাই ক'বলৈ ওলাইছোঁ। যদি মোৰ কওঁতে ভুল হৈছে আৰু যদি কোনোবাই বেছি ভালকৈ জানে তেনেহ'লে মোক শিকাই দিব, আৰু যদি কোনোবাই নাজানে তেনেহ'লে শিকিব বুলি মই আশা কৰিছোঁ। তেনেহ'লে আজি জানোচোন আহক যে নামঘৰত কিয় ৰাতিপুৱা আৰু সন্ধিয়া ভাগতহে দবাটো বজোৱা হয়। কিয় বজোৱা হয় জনাটো আমি খুব দৰকাৰী ন। আমাৰ নিজৰ ধৰ্মটোৰ বিষয়ে আমি জনাটো খুবেই দৰকাৰী, যাতে আমি বেলেগ মানুহৰ আগত ক'ব পাৰোঁ। যদি কোনোবাই আমাক সোধে যে তোমালোকৰ কিয় ৰাতিপুৱা আৰু সন্ধিয়া ভাগত দবাটো বজোৱা হয়, আমি ক'ব পৰাকৈ নিজে ক'ব পৰাকৈ থাকিলে খুব ভাল কথা, নিজৰ ধৰ্মটোৰ বিষয়ে ক'ব পৰাটো। চ' বেছি দেৰি নকৰি এতিয়া আমি আলোচনা কৰোঁ। একদম সৰু কথা, আমি চব মানুহসকল বিভিন্ন কামত ব্যস্ত থাকোঁ দিনটো। কোনোবাই চাকৰি কৰে, কোনোবাই ব্যৱসায় কৰে, কোনোবাই গৃহিণী বা অন্য কামত সকলো ব্যস্ত থাকে। আৰু যাতে আমি সেই ব্যস্ততাৰ মাজত ভগৱানক স্মৰণ কৰিবলৈ পাহৰি নাযাওঁ, সেইকাৰণে নামঘৰত সদায় ৰাতিপুৱা গধূলি দবাটো বজাই আমাক সোঁৱৰাই দিয়া হয় যে ভগৱানক পূজা কৰিবলৈ সময় হ'ল। ধন্যবাদ।